আজি প্ৰজেক্টৰ বস্তু নিবলৈ গুৱাহাটীলৈ আহিলোঁ আৰু এয়া হৈছে খানাপাৰা আই এছ বি টি নামি পেলাই ইয়াতে অলপমান ফ্ৰেছ হৈ ল'লোঁ। ফ্ৰেছ হৈ পেলাই এতিয়া আমি ইলেক্ট্ৰিক বাছত গৈ আছোঁ ফেঞ্চি বজাৰলৈ। আজিকালি গুৱাহাটীত ভাল হ'ল দিয়ক, ইলেক্ট্ৰিক বাছখিনি হোৱাৰ পৰা যিহেতু AC বাছ গৰমতো ইমান অসুবিধা নহয়। এই যে ডাঙৰ বিল্ডিংটো দেখিছে গাইজ, এইটো হৈছে NIL অফিচ। গুৱাহাটী যামৰ কথাটো ক'ব নালাগে আৰু সকলোৱে গম পায়ে। আমি খানাপাৰাৰ পৰা ফেঞ্চি পাওঁতে 1.5 ঘণ্টামান সময় লাগিছে আজি। তাৰপৰা আমি আহি ফেঞ্চি বজাৰ পালোহি। এতিয়া আমি গৈ আছোঁ লাখটকীয়া যিখিনি ইলেক্ট্ৰনিক্সৰ মাৰ্কেট আছে তালৈ। এতিয়া আমি ইলেক্ট্ৰনিক্সৰ মাৰ্কেটখিনি আহি পাই গ'লোঁ। তাৰপিছত আমি এতিয়া সোমাইছোঁ বাপি ইলেক্ট্ৰনিক্সত। তোমালোকক যদি স্কুলৰ প্ৰজেক্টৰ কাৰণে কিবা ইলেক্ট্ৰিকেল বস্তু লাগে ইয়াত পাই যাবা বাপি ইলেক্ট্ৰনিক্সত। আৰু যদি কোনোবা ফাইনেল ইয়েৰৰ ষ্টুডেণ্ট আছে তেওঁলোকক যদি লাষ্ট ইয়েৰৰ প্ৰজেক্টৰ কাৰণে কিবা বস্তু লাগে ইলেক্ট্ৰিকেলৰ চব ইয়াত পাই যাবা। ট্ৰান্সফৰ্মাৰ পৰা হওক বা তোমাৰ বেটেৰী হওক ভেৰুবোৰ চব পাবা। তাৰপৰা আমি তাৰপৰা আহি পেলাই মাছে ভাতে এখন হোটেলত ভাত খালোঁ। ভাত পানী খাই ওলাই গ'লোঁ ফেঞ্চি বজাৰলৈ। ফেঞ্চি বজাৰ লগৰকেইটা বোলে কিবা কিবি কিনে। তাৰপিছত সিহঁতে বজাৰ কৰিলে, বজাৰ কৰি হ'ল। তাৰপিছত এতিয়া আমি ওলাই গ'লোঁ ব্ৰহ্মপুত্ৰ পাৰলৈ। অলপ টাইম ব্ৰহ্মপুত্ৰ পাৰতে বতাহ ল'লোঁ। আজি বহুত বতাহ মাৰিছে ব্ৰহ্মপুত্ৰ পাৰত।